এই ভিডিঅ'টোত আমি আলোচনা কৰিম মোগল সম্ৰাটসকলৰ বিষয়ে। মুখ্যতঃ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মোগল সম্ৰাটসকলৰ শাসনকাল কেতিয়া আৰম্ভ হৈছিল তাৰ ওপৰত। শেষলৈ ভিডিঅ'টো খুব মনোযোগেৰে চাব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব। যদি ভিডিঅ'টো ভাল লাগে আপোনাৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব। চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অন কৰি থব যাতে মই দিয়া ভিডিঅ'বোৰ পোনপ্ৰথমতে আপোনালোকে চাব পাৰে। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্ন দিয়া আছে। কুৱেশ্যন নম্বৰ 1, মোগল সম্ৰাট বাবৰে কিমান খ্ৰীষ্টাব্দত শাসনকাল আৰম্ভ কৰিছিল? ইয়াৰ এনসাৰ হ'ল 1526 খ্ৰীষ্টাব্দত। অপশ্যন এ। বাবৰে আছিল মোগল সাম্ৰাজ্যৰ স্থাপক। খুবেই ইম্পৰ্টেণ্ট, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2, মোগল সম্ৰাট হুমায়ুৱে কিমান খ্ৰীষ্টাব্দত শাসনকাল আৰম্ভ কৰিছিল? অপশ্যন এত দিয়া আছে 1528 খ্ৰীষ্টাব্দত, অপশ্যন বিত 1529, অপশ্যন চিত 1530, অপশ্যন ডিত 1531। ইয়াৰ শুদ্ধ এনসাৰটো বন্ধু বান্ধৱীসকল 1530 খ্ৰীষ্টাব্দত সম্ৰাট হুমায়ুৱে শাসনকাল আৰম্ভ কৰিছিল। আৰু সম্ৰাট হুমায়ু হৈছে বাবৰৰ পুত্ৰ। বাবৰৰ পুত্ৰ হুমায়ু। কুৱেশ্যন নম্বৰ 3, মোগল সম্ৰাট শ্বেৰশ্বাহ চুৰীয়ে স্পেলিংটো আপোনালোকে চাই ল'ব, লেখাত ভুল হ'ব পাৰে। কিমান খ্ৰীষ্টাব্দত শাসনকাল আৰম্ভ কৰিছিল? অপশ্যন এত দিয়া আছে 1537 খ্ৰীষ্টাব্দ, অপশ্যন বিত 1537 খ্ৰীষ্টাব্দ, অপশ্যন চিত 1538 খ্ৰীষ্টাব্দ, অপশ্যন ডিত 1540 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল 1540। 1540 খ্ৰীষ্টাব্দত সম্ৰাট শ্বেৰশ্বাহ চুৰীয়ে শাসনকাল আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 4, মোগল সম্ৰাট ইছলাম শ্বাহ চুৰীয়ে কিমান খ্ৰীষ্টাব্দত শাসনকাল আৰম্ভ কৰিছিল? শ্বেৰশ্বাহ চুৰীৰ পুত্ৰ হ'ল ইছলাম শ্বাহ চুৰী। অপশ্যন দিয়া আছে অপশ্যন এত 1542 খ্ৰীষ্টাব্দ, অপশ্যন বিত 1543 খ্ৰীষ্টাব্দ, অপশ্যন চি 1545 খ্ৰীষ্টাব্দ, অপশ্যন ডিত 1546 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল অপশ্যন চি 1545 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 5, মোগল সম্ৰাট হুমায়ুৱে কিমান খ্ৰীষ্টাব্দত দ্বিতীয়বাৰ শাসনকাল আৰম্ভ কৰিছিল? অপশ্যন এত দিয়া আছে 1546, অপশ্যন বিত 1545, অপশ্যন চিত 1546, অপশ্যন ডিত 1547 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে বন্ধু বান্ধৱীসকল 1546 খ্ৰীষ্টাব্দত। শুদ্ধ অপশ্যন এ। কুৱেশ্যন নম্বৰ 6, মোগল সম্ৰাট আকবৰে কিমান খ্ৰীষ্টাব্দত শাসনকাল আৰম্ভ কৰিছিল? অপশ্যন এত 1550, অপশ্যন বি 1552, অপশ্যন চিত 1555, অপশ্যন ডিত 1556। ইয়াৰ শুদ্ধ এনসাৰ হৈছে বন্ধু বান্ধৱীসকল 1556 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 7, মোগল সম্ৰাট জাহাংগীৰে কিমান খ্ৰীষ্টাব্দত শাসনকাল আৰম্ভ কৰিছিল? অপশ্যন এ 1570 খ্ৰীষ্টাব্দ, অপশ্যন বি 1605 খ্ৰীষ্টাব্দ, অপশ্যন চি 1655 খ্ৰীষ্টাব্দ, অপশ্যন ডি 1603 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ এনসাৰ হৈছে বন্ধু বান্ধৱীসকল অপশ্যন বি 1605 খ্ৰীষ্টাব্দ। কুৱেশ্যন নম্বৰ 8, মোগল সম্ৰাট শ্বাহজাহানে স্পেলিংটো চাই ল'ব বন্ধু বান্ধৱীসকল, ভুল হ'ব পাৰে লিখাত। কিমান খ্ৰীষ্টাব্দত শাসনকাল আৰম্ভ কৰিছিল? এ 1625, বি 1626, চি 1627, ডি 1628। 1627 অপশ্যন চি। কুৱেশ্যন নম্বৰ 9, মোগল সম্ৰাট ঔৰংজেবে কিমান খ্ৰীষ্টাব্দত শাসনকাল আৰম্ভ কৰিছিল? এত দিয়া আছে 1558, বি আছে 1658,
চি হৈছে 1659, ডি হৈছে 1559 খ্ৰীষ্টাব্দ। শুদ্ধ এনচাৰ হৈছে 1658 খ্ৰীষ্টাব্দ, অপশ্যন বি। নম্বৰ 10, মোগল সম্ৰাট বাহাদুৰ শাহ জাফৰে, স্পেলিংটো চাই ল'ব, জাফৰ মোৰ লিখাত ভুল হ'ব পাৰে, কিমান খ্ৰীষ্টাব্দত শাসনকাল আৰম্ভ কৰিছিল? অপশ্যন এ 1607, অপশ্যন বি 1707, অপশ্যন চি 1608, অপশ্যন ডি 1708 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1707 খ্ৰীষ্টাব্দত। কুৱেশ্যন নম্বৰ 11 আৰু আজি শেষৰটো প্ৰশ্ন, মোগল সম্ৰাট বাহাদুৰ শাহ জাফৰ দ্বিতীয় আগৰজন প্ৰথম আছিল, কিমান খ্ৰীষ্টাব্দত শাসনকাল আৰম্ভ কৰিছিল? অপশ্যন এ 1837, অপশ্যন বি 1737, অপশ্যন চি 1637, অপশ্যন ডি 1537। ইয়াৰ শুদ্ধ এনচাৰ হৈছে বন্ধু বান্ধৱীসকল 1837 খ্ৰীষ্টাব্দ, অপশ্যন এ। গতিকে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্নই লোৱা হৈছে আৰু আগলৈ মই এনেধৰণৰ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰি থাকিম। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব। চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অন কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে।